কোনো অসুবিধা পাইছা নেকি বহিবলৈ? আকৌ এবাৰ সুধিছোঁ। পাখিতেই পাখি লগাই উড়িবলে মন দুরু দুরু কপিবনে তোমার হিয়াখন পাখিতেই পাখি লগাই উড়িবলে মন দুরু দুরু কপিবনে তোমার হিয়াখন থর দুথর মোর হেঁপাহৰ মুঠিয়ে মুঠি তোমাৰ আদৰত তাতে নাচি ৰ'ব দুই জোনাকী মন পাখিতেই পাখি লগাই উৰিবলে মন ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দি থক বৰাব জানো আজি অতিকৈ সুখৰ কথা কলা ফেন ক্লাব গোলাঘাটৰ উদ্যোগত আজিৰ দিনটোতে 15 মাৰ্চ 2020 দেওবাৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল গোলাঘাট হায়াৰ ছেকেণ্ডেৰী স্কুলত। লগতে তাৰ লগতে সংগতি ৰাখি কলা ফেন ক্লাবে প্ৰতি বছৰে কোনোবা ধৰণৰ সাংস্কৃতিক তথা সমাজৰ কাৰণে কাম কৰি আহিছে। এই পৰিপ্ৰেক্ষিতত আজিও আমি বেঙেনাখোৱাত অৱস্থিত আমাৰ ঘৰৰ নামেৰে পৰিচিত বিজ্ঞানশ্ৰমৰ আইতাসকলক মাতি আনি আমি তেওঁলোকৰ লগত বাৰ্তালাপ কৰিলোঁ আৰু লগতে তেওঁলোকক খোৱা পিয়াৰ বাবে আমি বহুতো যোগান ধৰিলোঁ। তাৰ কাৰণে সকলোৱে সহায় পায়। কিমান ষ্টুডেণ্ট আজি পাৰ্টিচিপেট কৰি আছে? আজি ভালে সংখ্যক ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে। মিনিমাম এৰাউণ্ড 300 মান হ'ব। সৰু ঘৰখনি হ'ব শুনি তোমাৰে মোৰে মিলনৰে ওঠৰে পাহিত এধানি হাঁহিত নোহোৱা হ'ব বেদনা যে লোৱা সাৱটি মোক বুকুতে নেলাগে নিলিখো কাহিনী আধা মই আধা ফুল নাচৰ ক্লাব এটা আছে আমাৰ গোলাঘাটত 2016ত আমাৰ এষ্টাব্লিছ হৈছিলে। আমি বিভিন্ন ধৰণৰ ছ'চিয়েল আৰু কালচাৰেল এক্টিভিটিছবিলাক কৰোঁ আৰু উৎপল দাসৰ এইবছৰ এখন ধাৰাবাহিক বহু প্ৰচাৰ হৈছে, ভাল পাইছে চাই, ৰাইজে চাই ভাল পাইছে। আউসী জোনাক সকলোৱে চাব, চিৰিয়েলখন খুব বেছি ভাল হৈছে। আৰু তাৰে টাইটেল ট্ৰেকটোত যোনটো আউসী জোনাক দুগৰাকী ছোৱালী যোৰহাটৰ পৰা আহিছে, ফ্ৰেণ্ডে হয়, তেওঁলোকে ডান্স কৰিব আৰু সকলোৱে আশা কৰোঁ সকলোৱে ডান্সটো উপভোগ কৰি ভাল পাব। মন খিলোৱা
ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহে চিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক নমস্কাৰ, মই উৎপল দাস। মই জানিবলৈ পাই খুব সুখী হৈছোঁ যে 2020 চনৰ মাৰ্চৰ আৰম্ভণিত উৎপল দাস ফেন ক্লাব গোলাঘাটৰ উদ্যোগত গোলাঘাট জিলাত গোলাঘাট চৰকাৰী বেজবৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰা প্ৰত্যেকজন প্ৰতিযোগীলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নাছিৰ আহমদক উৎপল দাস ফেন ক্লাবৰ হৈ যিসকলে সহযোগিতা আগবঢ়াইছে তেওঁলোক প্ৰত্যেকজনকে মই মোৰ মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোৰ লগত বিশেষকৈ যিসকল গুণী জ্ঞানী ব্যক্তি বিচাৰক মণ্ডলীত আছিল তেওঁলোকৰ বহুমূলীয়া সময় এই অনুষ্ঠানটোত দিছিলে বিচাৰক হিচাপে। তেওঁলোকৰ এই গুৰুত্বপূৰ্ণ ভূমিকাক মই শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰত্যেকজন অভিভাৱকলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিজৰ ল'ৰা ছোৱালীসমূহক এনেকুৱা এটা অনুষ্ঠানত আগবঢ়াই দিয়াৰ বাবে। 3টা শাখাত এই প্ৰতিযোগিতাটো আয়োজন কৰা হৈছিল, য'ত প্ৰত্যেকজন প্ৰতিযোগীলৈ মই মোৰ মৰম যাচিছোঁ। কিন্তু বিশেষকৈ যিসকল বিজয়ী আছিল তেওঁলোকৰ নাম মই উল্লেখ কৰিবই লাগিব। ক শাখাত আছিলে প্ৰথম স্থান লাভ কৰিছিলে অনিমেষ অংগন হাজৰিকা। দ্বিতীয় স্থান লাভ কৰিছিলে নবিহা মৰিয়ম। তৃতীয় স্থান লাভ কৰিছিলে ছেইফ আহমদ। ঠিক তেনেকৈ খ শাখাত প্ৰথম স্থান লাভ কৰিছিলে মেঘৰাগিনী বৰা। দ্বিতীয় স্থান লাভ কৰিছিলে স্নিগ্ধা ফুকনে। তৃতীয় স্থান লাভ কৰিছিলে অংশুমান তালুকদাৰ বৰাই। শেষত গ শাখাত বিজয় হৈছিল, প্ৰথম স্থান লাভ কৰিছিলে মৃগাংক বৰদলৈ। দ্বিতীয় স্থান নয়ন হেণ্ডিক আৰু তৃতীয় স্থান বিজিত সিংহাই। গতিকে মই আপোনালোক প্ৰত্যেকজনলৈ মই মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিজৰ বহুমূলীয়া সময় এই অনুষ্ঠানটো দিয়াৰ বাবে। আৰু মই আশা ৰাখিছোঁ যে নাছিৰ আহমদৰ নেতৃত্বত উৎপল দাস ফেন ক্লাব গোলাঘাটৰ পৰা বিভিন্ন ধৰণৰ ভাল ভাল অনুষ্ঠান সমাজলৈ আগবঢ়োৱা হ'ব, য'ত বিশেষকৈ ল'ৰা ছোৱালীৰ মাজত যি প্ৰতিভা লুকাই আছে সেই প্ৰতিভাসমূহক আমি যাতে এখন ভাল মঞ্চ দিব পাৰোঁ, এখন ভাল প্লেটফৰ্ম আগবঢ়াই দিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকৰ সহযোগিতা, মৰম আৰু আশীৰ্বাদে এই প্ৰচেষ্টাটোক এটা ভাল আৰু সুন্দৰ ৰূপ দিব। ধন্যবাদ।